নমস্কাৰ জনালোঁ সকলোকে। সকলো নিশ্চয় ভালেই আছে, ময়ো ভালেই আছোঁ। আজি আহিছোঁ গোলাঘাটৰ। পাছে ভিডিঅ'টো কালিৰে হয়, কিন্তু কালি গৈ পাওঁতে বহুত দেৰি হ'ল ঘৰত, সেইকাৰণে এডিট কৰিবলৈ সময় নাপালোঁ। গৈ আৰু ভাগৰে যুগৰে হোৱাৰ কথাহে চিন্তা কৰিলোঁ। আৰু গোলাঘাটৰ আশে পাশেই আছে, সকলো আহি আছে। আমি চাগে একেবাৰে লাষ্টত আহিছোঁ নেকি, বিশেষকৈ ৰিয়ান আৰু মোৰ কথা কৈছোঁ। 2-3বাৰমান প্লেন কৰিও আমি আহিব পৰা নাই। দুবাৰমান আহিছোঁ যদিও সোমাবলৈ সময় নহ'ল। গুৱাহাটীৰ পৰা ঘূৰি আহোঁতে এবাৰ সোমাম বুলি ভাবিলোঁ, তেতিয়াও সময় নহ'ল। আৰু এবাৰ চেৰাপুঞ্জীলৈ গৈছিলোঁ, তেতিয়াও ঘূৰি আহোঁতে বহুত দেৰি হৈ গ'ল। আৰু তেতিয়া মাণ্ডু ফালে অহা নাছিলোঁ বাৰু, অৰ্কিডলৈ আহিছিলোঁ। অৰ্কিড তেতিয়া বন্ধ হৈ গ'ল, বহুত দেৰি হৈছিলে, 4টামান চাগে বাজিছিলে। আৰু আজি 2024 চনতে ভাবিলোঁ শেষৰ ফালে হ'লেও মানে এই দুডোখৰ জেগা আমি আহি চাই যাওঁ বুলি ভাবিলোঁ। আৰু আমি বহুত সোনকালে পালোঁহি মাণ্ডুত। আৰু ৰাতিপুৱাৰ পৰিৱেশটো চাবলৈ ইয়াত বহুত ভাল হয়। কটেজবিলাক খোলাই নাই যিহেতুকে ৰাতিপুৱা আমি সোনকালে পোৱাহি হ'ল। আৰু ৰাতিপুৱাৰ পৰিৱেশটো চাবলৈ কিন্তু বহুত ভাল লাগিলে, পাহাৰৰ কিনাৰত আৰু একদম চবফালে ডাৱৰ হৈ আছে। আৰু এইফালে আহি পালোঁহি আমি অৰ্কিড। আৰু অৰ্কিডটো ইমান ধুনীয়াকৈ কপৌ ফুলবিলাক ফুলি আছে। তাৰ ভিতৰত চিনি পোৱা ফুল হয়তো 2-এজোপা মানে হয়, বাকীখিনিতো চিনি নাপাওঁ। আৰু ভালকৈ ভিডিঅ'বিলাক কৰিব আচলতে নোৱাৰিলোঁ, ল'ৰা ছোৱালী লৈ গ'লে জানেই কেনেকুৱা ধৰণৰ উৎপাত কৰে। যি ফুলখিনি ভিডিঅ' কৰা নহ'ল, মানুহ যিহেতুকে বহুত আছিলে, অকণমানহে চোৱা হ'ল। আৰু এইফালে চাওকচোন, অকণমান ট্ৰেডিশ্যনেল নাচৰ ভিডিঅ' দিছোঁ। অসমত যিহেতুকে বিহুটো মেইন, আৰু এনেকৈ যদি ক'ৰবাত অকস্মাতে বিহু চাবলৈ পাওঁ, একদম ওচৰৰ পৰা বহুত ভাল লাগে। আৰু ইয়াত আহি দেখা পাইছে, এইবিলাক একদম ফুটবলটোৰ নিচিনা হয়, কাঁইট লগা। ইয়াৰ ভিতৰতো মাত্ৰ এজোপা সিজু গছেই চিনি পালোঁ, বাকীবিলাক চিনি নাপালোঁ। আৰু নামবিলাক দিবলৈ আচলতে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, সেইকাৰণে যি অকণমান বাৰু মোবাইলতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এইডাল চাওকচোন, মস্ত দীঘল এডাল ক'লা বাঁহ। আৰু এই বাঁহনিখনত সোমাইহে গম পালে যে বাঁহো ইমান ধৰণৰ আছে। আৰু এইফালে ৰিয়ানে লগৰ লগত খেলিলে, আৰু বহুত দিনটো ধুনীয়াকৈ এনজয় কৰিলে, আৰু লগতে আমিও কৰিলোঁ। আৰু এইফালে মাণ্ডুত কেইখনমান ফটো উঠিলোঁ, আৰু স্মৃতি হিচাপে এনেকৈ থৈ দিওঁ বুলি ভিডিঅ' আকাৰে বনাই ৰাখিলোঁ। আৰু কেতিয়াবা এটা সময় চাই দিয়কচোন, বহুত ভালেই লাগিব। আৰু সকলোৰে সেই আগন্তুক নতুন বছৰটো সকলোৰে ভালে যাওক, তাৰে কামনা কৰিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মই তেওঁলোকক সকলোকে বহুত ধন্যবাদ জনালোঁ।